ভাল লাগিছে সঁচাকৈ আজি বিটিআৰ গোৰ্খা সমাজৰ 5 বছৰীয়া কমপ্লিশ্যন হোৱাত তেওঁলোকে আজি মোক মাতি আনি গোৰ্খা গৌৰৱ এৱাৰ্ড দিয়াৰ কাৰণে সঁচাকৈ সুখী হৈছে। মই ভাবিছোঁ এই তেওঁলোকে যিটো মোৰ এই ইমান বছৰৰ সমাজৰ লগত থাকি সমাজৰ কাৰণে কাম কৰি যোৱা বিভিন্ন ধৰণৰ কাম কৰি অৰ্গেনাইজেশ্যনত থাকি কাম কৰি যোৱা এইবোৰ গোটেইখিনি চাই পেলাই তেওঁলোকে মোক দিয়াৰ বাবে চাগে তেওঁলোকে ডিচিশ্যন লৈছে আৰু আহি পেলাই এৱাৰ্ডটো লৈ পেলাই সঁচাকৈ মোৰ ভাল লাগিছে। চাওক, প্ৰথম কথা হ'ল আমাৰ ফ'কাছ হ'ব লাগিব ইউথবিলাক। আজিকালি ইউথবিলাক অলপ ডিফ'কাছ হৈ থাকে। এটা কিবা এটা গ'ল ছেট কৰি পেলাই সেই গ'লটোৰ কাৰণে কষ্ট কৰিব লাগে। গ'ল এটা ছেট কৰি লৈ পেলাই যদি কোনোবাই ভাবে মই এতিয়া ACS অফিচাৰ হ'ম বা মই মেডিকেল পঢ়িম, ডক্টৰ হ'ম, এই মেডিকেল বা ডক্টৰ পঢ়িবৰ কাৰণে কিখিনি কষ্ট কৰিব লাগে সেইখিনি কৰিব লাগিব। যদি মেডিকেল পঢ়িব বিচাৰে আৰু এইপিনে বোলে ছায়েন্সত বোলে ভালকৈ পঢ়িব মন নাই, তেতিয়াহ'লেতো মেডিকেল পঢ়িব নোৱাৰিব। গতিকে তেনেকৈ যিটো গ'ল ছেট কৰিছে সেই গ'লৰ মতে কাম কৰক। নোৱাৰা কথা একো নাই, চব ইমান মানে গোটেই দুনিয়াখনে পাৰিছে যেতিয়া আমাৰ ইয়াতখিনি নোৱাৰা কোনো কথা নাই। আমাৰ ইয়াতে অপৰচুনিটি বহুত আছে, খালি সেই অপৰচুনিটিখিনি গ্ৰাছ কৰিব লাগিব। অকল চৰকাৰী চাকৰিত অকল মানে আমাৰ ঘৰৰ ওচৰৰ চাকৰি এইবিলাকেতে অকল মাথা তেওঁলোকৰ মানে কনচেনট্ৰেট নকৰি পেলাই তেওঁলোকে যদি গ্ল'বেল পেলাই চায়, যদি ইণ্ডিয়ান চায়, তো গ্ল'বেলি ইণ্ডিয়ান বহুত দুনিয়াৰ মানে বিভিন্ন ডিপাৰ্টমেণ্টত বিভিন্ন টাইপৰ কামবিলাক আছে। তেওঁলোকে সেইবিলাক প্ৰিপাৰেশ্যন কৰি পেলাই আজি যেতিয়া আমাৰ বিটিআৰ চৰকাৰে ITIত আমাৰ 45টা ট্ৰেড আছে, য'ত 28 আছে আমাৰ ইঞ্জিনিয়াৰিং ট্ৰেড আৰু 17টা আছে নন ইঞ্জিনিয়াৰিং ট্ৰেড। চ' এই 45টা ট্ৰেডত আমাৰ যিখিনি ড্ৰপ আউট ষ্টুডেণ্টছ আছে বা মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই যিবিলাক ল'ৰা ছোৱালী ঘৰত বহি আছে, তেওঁলোকে ITI যোগাযোগ কৰি পেলাই তেওঁলোকে কৰ্চ কৰি পেলাই ক'ৰবাত AC মেকানিক, ক'ৰবাত প্লাম্বাৰ এইবিলাক শিকি পেলাই যদি কাম কৰে তেওঁলোকৰ ইনকাম আজি যদি তেওঁলোকে 5,000 টকা ইনকাম কৰি আছে, 20,000 টকা ইনকাম কৰিব পাৰিব। যদি আপোনাৰ আনএমপ্লয়ড ইয়থ হৈ আছে, আনএমপ্লয়ড ইয়থবিলাকৰ কাৰণেও আজিকালি আমাৰ চৰকাৰে বিটিআৰ 25খন কলেজত প্ৰত্যেকটা জিলাত 5টা কলেজ লৈ পেলাই ADRE বা এনেকৈ গভৰ্ণমেণ্ট যিবিলাক এক্সামিনেশ্যন হয়, গভৰ্ণমেণ্ট এক্সামিনেশ্যন প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে কিভাৱে প্ৰিপেয়াৰ কৰিব লাগে সেইটো কাৰণে আমাৰ ছেটাৰডে ছানডে কৰ্চেছবিলাক কৰা আছে। গতিকে এতিয়া গভৰ্ণমেণ্ট স্কিমছ বহুত আছে, গভৰ্ণমেণ্টে বহুত সুবিধা দি আছে, খালি নিজে গৈ পেলাই অলপ সেই সুবিধাখিনি ল'ব লাগিব, ঘৰৰ পৰা ওলাই যাব লাগিব, অপশ্যন বিচাৰিব লাগিব। খালি একবাৰ দুবাৰ তিনিবাৰ যদি ফেইল হয়, এই ফেইলটোক ফেইল বুলি মানিব নোৱাৰে। যদি আপোনালোকে থমাছ এডিছনৰ কথা জানে, থমাছ এডিছনে বাল্বটো 999 টাইমছ ফেইল হোৱাৰ পিছত 1000 টাইমছত বনাইছিলে। যদি তাৰপিছতে তেওঁ আজি আমাৰ সমাজত এতিয়া তেওঁৰ নামটো থাকি গ'ল। গতিকে কোনোবা এটা ফেইলিয়াৰ হ'ল মানে একবাৰ দুবাৰ ফেইলিয়াৰ হ'ল বুলি তেওঁ বাদ দিব নালাগে। কিবা এটা কামত চেষ্টা কৰি থাকিলেহে তেওঁ মানে এটা সময়ত গৈ পেলাই তেওঁৰ গ'লত উপনীত হ'ব। যিটো আপোনাৰ কেতিয়াবা আপুনি অনুভৱ কৰিছিলে এইটো বঁটা মই পাম বুলি? নাই, মই বঁটা পাম বুলি কাম কেতিয়াও কৰা নাছিলোঁ। কাম কৰি গৈছোঁ সমাজৰ লগত থাকি পেলাই, সমাজৰ যিখিনি দৰকাৰ মানে অৰ্গেনাইজেশ্যনত যেনেকৈ যাৰ পৰা যেনেকৈ ডিমাণ্ড আহে তেনেকৈ কাম কৰি গ'লোঁ। কিন্তু এৱাৰ্ড পাম বুলি কৰা নাছিলোঁ আৰু সঁচাকৈ এৱাৰ্ডটো পাই পেলাই ভাল লাগিলে। সমাজ সেৱা কৰিবলৈ প্ৰথমতে হ'ল আপোনাৰ ইণ্টেনশ্যনটো ঠিক হ'ব লাগিব। আপুনি মই কৰিম বুলি ওলাব লাগিব, তেতিয়াহে আপুনি কৰিব পাৰিব। প্ৰব্লেম বহুত আছে, প্ৰব্লেম ক'ত নাই, প্ৰব্লেম আপোনাৰ ঘৰৰ ভিতৰতো প্ৰব্লেম আছে। কিন্তু সমাজত যদি কাম কৰিব যায়, বিভিন্ন সমাজৰ লগত কথা পাতি আপুনি যেতিয়া সমাজৰ মাজত সোমাই যায়, সমাজৰ মৰম যেতিয়া পায়, মানুহখিনিৰ লগত কথা পাতি যিখিনি আপুনি মানুহখিনিৰ পৰা ফিডবেক পায়, সেইটোৱে আপোনাক ইনস্পিৰেশ্যন দিব কাম কৰিবৰ কাৰণে। এটা সৰু এটা ছাকচেছ হ'ল, আপুনি যেতিয়া ছাকচেছ চেলিব্ৰেট কৰিবৰ কাৰণে আপোনাৰ ওচৰত এটা গ্ৰুপ এটা পাব, নিজৰ টীম এটা পাব, তেতিয়া আপোনাৰ কাম আৰু কৰি যাবলৈ উৎসাহ দিয়ে। আৰু সেই উৎসাহ লৈয়ে মই কাম কৰি আহি আজি ইমান দূৰ আগুৱাই গ'লোঁ আৰু যিমান দূৰ পাৰোঁ আৰু কাম কৰি যাম বুলি ভাবিছোঁ। অৰ্গেনাইজাৰসকলক সঁচাকৈ মই ধন্যবাদ দিব বিচাৰিছোঁ। তেওঁলোকে যে এনেকুৱা এটা কনচেপ্ট লৈ আহি পেলাই গোৰ্খা গৌৰৱ বা এনেকৈ কনচেপ্ট লৈ আহি পেলাই আমাৰ সমাজৰ যিখিনি মানে এষ্টাব্লিছ বা যিখিনি মানে সমাজত কণ্ট্ৰিবিউশ্যন দিয়া ব্যক্তিসকলক লৈ আনি পেলাই তেওঁলোকে এটা পডিয়ামত আনি পেলাই তেওঁলোকৰ 5th ইয়াৰ যিটো ফাউণ্ডেশ্যন ডে এইটোত আনি পেলাই আমাক মাতি যিটো এৱাৰ্ড দিলে তেওঁলোকক প্ৰতি সঁচাকৈ মই কৃতজ্ঞতা অনুভৱ কৰিছোঁ। আজি আমাৰ কোকৰাঝাৰ জিলাৰ
অন্তৰ্গত এই চৰপাৰাত আমাৰ BTR গোৰ্খা সমাজৰ পঞ্চম প্ৰতিষ্ঠা দিৱস আছিল আৰু এই অঞ্চলত আমি প্ৰতিষ্ঠা দিৱস কৰিছোঁ কিয়নো এই অঞ্চল অতি বেকৱাৰ্ড এৰিয়া আৰু ইয়াত বহুত গোৰ্খা জনগোষ্ঠী আছে গোৰ্খা জনগোষ্ঠীৰ লগতে বিভিন্ন জনগোষ্ঠী ইয়াত বসবাস কৰে যিয়ে নহওক আজি আমি আমাৰ BTR গোৰ্খা সমাজ জন্ম হোৱা 5 বছৰ কমপ্লিট হৈ গ'ল কালিৰ পৰা 6 বছৰ হ'ব আজি ওদালগুৰি বাক্সা তামুলপুৰ চিৰাং কোকৰাঝাৰ গোটেই জাগাৰ পৰা আমাৰ প্ৰতিনিধিসকল আহিছে গতিকে তেখেতসকলক ধন্যবাদ আৰু আমি আমন্ত্ৰিত কৰিছিলোঁ আমাৰ BTRত থকা বা অসমত থকা বিভিন্ন জাতীয় সংগঠন আমাৰ এনেকে আমাৰ অসম গোৰ্খা সন্মিলন আকসু সাহিত্য সভা তেনেকে XUGPO বা সাৰেণ্ডাৰ UGPO গোটেই আমি মাতিছিলোঁ গোটেই আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইয়াত আহিছে তেখেতসকলকো আমি হৃদয়ৰ পৰা ধন্যবাদ দিলোঁ আমি BTR গোৰ্খা সমাজ হিচাপে আমি BTRত গোৰ্খা জাতিৰ হক অধিকাৰ আৰু বিভিন্ন সমস্যা সমাধান কৰিবলৈ কাম কৰি আছোঁ জন্মলগ্নৰ পৰা গতিকে আমি এই প্ৰতিষ্ঠা দিৱসৰ যোগেদি আমি ৰাজ্যক এই গোৰ্খা সমাজক সহযোগ কৰিবলৈ আমি আহ্বান জনাওঁ আজি ইনভাইটেড গেষ্ট হিচাপে আমাৰ ইয়াৰে সন্মানীয় MLA লৰেন্স ইছলাদি ছাৰ আহিছে আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ MCLA তথা সম্মানীয় চিফৰ পলিটিকেল সেক্ৰেটাৰী মাধৱ চেত্ৰী ডাঙৰীয়া আহিছে আমাৰ এক্স ডেপুটি চিফ খাম্পা ডাঙৰীয়া আহিছে ঠিক তেনেকৈ প্ৰাক্তন অসমৰ মন্ত্ৰী আমাৰ সন্মানীয় চন্দন ব্ৰহ্ম ডাঙৰীয়াও আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি ইয়াত উপস্থিত আহিছে গতিকে তেখেতসকলৰ এপছুৰ নেতৃত্ববৃন্দও আজি ইয়াত আহিছে গতিকে তেখেতসকলকো মই অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ